আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল কুরবানী কেতিয়াৰ পৰা প্ৰচলন হৈছে, ইয়াৰ তাৎপৰ্য কি, এই সম্পৰ্কে মই আলোচনা কৰিম ইনশাআল্লাহ। শান্তির পথ সে তো একটাই একটাই, সে পথে ইসলামায় ছুটে আয়। কুরবানী হজরত ইব্রাহিম আলাইহিস সালামৰ পৰাই প্ৰচলন হৈছে। হজরত ইব্ৰাহিম আলাইহিস সালামে তেওঁৰ পুত্ৰ ইছমাইলক বৰ ভাল পাইছিল। মহান আল্লাহ তাআলাই ইব্ৰাহিম নবীক বাৰে বাৰে পৰীক্ষা কৰিছিল। পুত্ৰ স্নেহত আপ্লুত হৈ আল্লাহৰ পৰা ফালৰি কাটি আহিছে নেকি তাকে পৰীক্ষা কৰাৰ বাবে আল্লাহে ইব্ৰাহিমক এটি সপোনৰ জৰিয়তে জনাই দিলে যে তুমি অতি প্ৰিয় বস্তুটো কুৰবানী কৰা। সপোন দেখাৰ পিছদিনা হজরত ইব্ৰাহিম আলাইহিস সালামে 100টি উট কুৰবানী কৰিলে, কিন্তু পিছ নিশাটো সেই একেই সপোন দেখা পালে আৰু আকৌ 200টা উট কুৰবানী কৰিলে। তথাপি তেওঁৰ কুৰবানী গৃহীত হোৱা নাই বুলি আল্লাহৰ তৰফৰ পৰা উত্তৰ আহিল। ইব্ৰাহিম নবী বৰ চিন্তাত পৰিল আৰু দেখকৈ 300টা উট কুৰবানী কৰিলে। তথাপি আল্লাহ তাআলাই সেয়া গ্ৰহণ নকৰিলে। অৱশেষত ইব্ৰাহিম আলাইহিস সালামে ভাবিলে আৰু আৱিষ্কাৰ কৰিলে যে তেওঁৰ একমাত্ৰ মৰমৰ প্ৰিয় বস্তুটি হ'ল তেওঁৰ পুত্ৰ ইছমাইল। হজরত ইব্ৰাহিম আলাইহিস সালাম হাজৰাৰ ওচৰত যোৱাৰ লগে লগে তাই স্বামী ইব্ৰাহিমক উটৰ পিঠিৰ পৰা নমাই এটা শিলৰ ওপৰত বহুৱাই তেওঁক গা ধুৱাই জমজম কুঁৱাৰ পানী পান কৰালে। তাৰ পিছত ইব্ৰাহিম আলাইহিস সালামে স্ত্ৰী হাজেৰাক ক'লে যে ইছমাইলক এটা দাৱাত লৈ যাম। তেতিয়া হাজেৰা বিবিয়ে তৎক্ষণাৎ ল'ৰাজনক পোছাক পিন্ধাই প্ৰস্তুত কৰি দিলে। ইব্ৰাহিম আলাইহিস সালামে নিজ পুত্ৰ ইছমাইলক কুৰবানী কৰিবলৈ মিনালৈ লৈ যাবলৈ ধৰিলে। ইফালে আজাজিল শয়তানে ইছমাইলক কানে কানে ক'লে, তোমাক বাপেৰাই জবেহ কৰিব। এই কথা শুনি ইছমাইলে শিলগুটি দলিয়ালে। শয়তানে আকৌ কয়, হে ইছমাইল, তোমাক আল্লাহৰ ৱাস্তে কুৰবানী কৰিব। তেতিয়া শয়তানৰ ফালে শিলগুটি নিক্ষেপ কৰিলে আৰু ক'লে, বাপেকে কেতিয়াও পুত্ৰ কুৰবানী নকৰে। যদি আল্লাহৰ হুকুম হৈছে তেন্তে মই কুৰবানী হোৱাৰ বাবে প্ৰস্তুত আছোঁ। অৱশেষত ইব্ৰাহিম আলাইহিস সালামে নিজ পুত্ৰ ইছমাইলক ক'লে, আল্লাহৰ হুকুম হৈছে তোমাক কুৰবানী কৰিব লাগে। তেতিয়া ইছমাইলে ক'লে, দেউতা মোক তাড়াতাড়ি কুৰবানী কৰা। হজরত ইব্ৰাহিম আলাইহিস সালামে ইছমাইলক মাটিত শুৱাই লৈ গলত অস্ত্ৰ প্ৰয়োগ কৰিলে, কিন্তু ইছমাইলৰ গল নাকাটিলে। তেতিয়া ইছমাইলে দেউতাকক ক'লে, তুমি তোমাৰ চকু বান্ধি লোৱা, নহ'লে তুমি মোক কুৰবানী কৰিব নোৱাৰিবা। কাৰণ তুমি মোৰ ফালে দৃষ্টিপাত কৰিলে তোমাৰ মৰম আহিব আৰু শক্তি কমি যাব। এই কথা শুনি ইব্ৰাহিম আলাইহিস সালামে তেওঁৰ চকুদয় বান্ধি ইছমাইলক কুৰবানী কৰিবলৈ অস্ত্ৰ প্ৰয়োগ কৰিলে। তথাপি ইছমাইলৰ গল তৰোৱালে নাকাটে। হজরত ইব্ৰাহিম খং কৰি তৰোৱালখন এটা শিলৰ ওপৰত পেলাই দিয়ে। লগে লগে শিল টুকুৰা কাটি দুখণ্ড হৈ পৰিল। আকৌ তেওঁ তৰোৱালখন তাৰ পৰা আনি নিজ পুত্ৰ কুৰবানী কৰিবলৈ স্থিৰ কৰিলে। তেতিয়া ইছমাইলে তেওঁৰ দেউতাক ইব্ৰাহিম আলাইহিস সালামক ক'লে যে, দেউতা তুমি মোৰ হাত ভৰি ভালকৈ বান্ধি লোৱা। ইব্ৰাহিম আলাইহিস সালামে তাকেই কৰিলে। নিজ পুত্ৰৰ ডিঙিত আকৌ অস্ত্ৰ প্ৰয়োগ কৰিলে। তেতিয়া আল্লাহ তাআলা ইব্ৰাহিমৰ ত্যাগ বা উচৰ্গাত সন্তুষ্ট হৈ বেহেশতৰ পৰা এটি দুম্বা জিব্ৰাইল আলাইহিস সালামৰ জৰিয়তে পঠাই দিয়ে আৰু জিব্ৰাইল আলাইহিস সালামে ইছমাইলৰ ঠাইত দুম্বা দিয়াৰ লগে লগে কুৰবানী হৈ যায় আৰু ইছমাইল দেউতাকৰ পিছফালে থিয় হৈ আছে। এইটো আছিল ইব্ৰাহিম আলাইহিস সালামৰ ওপৰত আল্লাহ তাআলাৰ এটি কঠোৰ পৰীক্ষা, আৰু এই পৰীক্ষাত ইব্ৰাহিম নবী উত্তীৰ্ণ হৈছিল। এই পৰীক্ষাৰ একমাত্ৰ উদ্দেশ্য আছিল হজরত ইব্ৰাহিম আলাইহিস সালামে পুত্ৰ ইছমাইলক পোৱাৰ পিছত আল্লাহৰ প্ৰতি তেওঁৰ কিমান ত্যাগ আছে তাকেই প্ৰমাণ কৰিবৰ বাবে কৰিছিল। সেই দিনাৰ পৰা আজিলৈকে বিশ্বৰ মুছলিমসকলে কুৰবানী কৰা বাধ্যতামূলক বা ৱাজিব হৈছে। খুদা হাফিজ, ওয়া মা আলাইনা ইল্লাল বালাগ।